হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। মই আজি বনাবলৈ ওলাইছোঁ নাৰিকলৰ লাড়ু। আহক এতিয়া মই নাৰিকলৰ লাড়ু কেনেকৈ বনাইছোঁ। দুটা নাৰিকল মই এনেকৈ এয়া ৰুকি লৈছোঁ। এতিয়া ইয়াত এবাটি চেনি ঢালি দিম। চেনি আৰু নাৰিকলখিনি হাতেৰে অলপ সময় এনেকৈ ধুনীয়াকৈ মোহাৰি ল'ম। মোহাৰি 2 মিনিটমান ঢাকন মাৰি ৰাখি থৈ দিম। এতিয়া এয়া গেছ জ্বলাই লৈছোঁ। ইয়াতে কেৰাহীটো উঠাই দিছোঁ। অলপ এনেকৈ ধুনীয়াকৈ ভাজি ল'ম আৰু গেছৰ ফ্লেমটো কম কৰি দিব লাগিব। এয়া দেখিছেই নহয়, কি ধুনীয়া হৈ আহিছে। এনেকৈ ভাজি আহি থাকোঁতেই এয়া লদালদি হৈ আহিছে। এতিয়া ভজা হৈ গ'ল। কেৰাহীটো মই নমাই ল'ম। এনেকৈ হাতেৰে সৰু সৰুকৈ লাড়ু বনাই যাম। দেখিছে নহয়, কি ধুনীয়া বগা বগা হৈছে। আপোনালোকে এনেকৈ বনাই চাব আৰু ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ আহোঁ।